Hello everyone, নমস্কাৰ মই ৰীতাশ্ৰী আপোনালোক সকলোকে মোৰ চেনেলৰ অন্যটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ বাবে লৈ আহিছো বাঁহ গাজৰ পৰা আমি খৰিচা কেনেদৰে প্ৰস্তুত কৰিব পাৰো তাৰ ওপৰতে এটি ভিডিঅ' আশা কৰিছো আপোনালোকে ভিডিঅ'টি চাই ভাল পাব। আৰু এতিয়া যেহেতু শাওন মাহ চলি আছে আৰু এই শাওন মাহতে আসলে খৰিচা প্ৰস্তুত কৰিবৰ বাবে ভাল বুলি কয় মানে ক'লা পৰি নাযায় আৰু তো সেইটো কাৰণে মই যেহেতু বনাইছিলো ভাবিলো ভিডিঅ'টি আপোনালোকৰ লগতো শ্বেয়াৰ কৰো। আশা কৰিছো আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাব। আৰু এইখিনিতে আপোনালোকৰ এটি সৰু অনুৰোধ, যদি আপোনালোকে প্ৰথমবাৰ কাৰণে মোৰ চেনেলটিলৈ আহিছে তেনেহলে প্লিজ মোৰ চেনেলটি সাবস্ক্ৰাইব কৰি দিবচোন। আৰু যদি ভিডিঅ'টি চাই ভাল পায় এটা লাইক কৰি দিব আৰু এটা কমেন্টছ কৰি জনাব ভিডিঅ'টি চাই কেনে পালে। আৰু এয়া চাওকচোন বাঁহ গাজ প্ৰায় মই 3টা লৈ লৈছো আৰু এইকেইটা ভলুকা বাঁহৰ হয় দেই। ভালকৈ এতিয়া এয়া বাকলিখিনি মই গুচাই লৈছো চাফা কৰি। আৰু এয়া চাওকচোন খুব ধুনীয়াকৈ চাফা কৰি মই বাকলিখিনি গুচাই ললো। আৰু এতিয়া এইখিনিৰ পৰা এতিয়া মই খৰিচা প্ৰস্তুত কৰিম। আৰু খৰিচাৰ বাবে এয়া 2টা গাজেই লৈ লৈছো আৰু এটা আছিলে সেয়া মই আঞ্জা খাবৰ বাবে ৰাখি দিছো। এই 2টাৰ পৰা এতিয়া ধুনীয়াকৈ মই খৰিচাখিনি প্ৰস্তুত কৰিম আৰু কেনেকৈ কৰিম সেয়া আপোনালোকক দেখাই আছো। আৰু এতিয়া এয়া চাওকচোন গাজটো মই এনেকৈ সৰু সৰু পিচ কৰি লৈছোঁ। এনেকৈ সৰু সৰু পিচ কৰি ল'লে আচলতে পিহনাখনত পিহিবলৈ মোৰ সুবিধা হ'ব। আৰু যদি আপোনালোকে ইচ্ছা কৰে মিক্সিটো পিচিব পাৰে, কিন্তু মিক্সিত অকণমান মানে বেছি গুড়া নিচিনা হৈ যায় যে মানে পানী নিচিনা হৈ যায়। তো সেইটো কাৰণে মই এনেকৈ পিহনাখনতে পিহি মানে ভাল পাওঁ। আৰু এয়া চাওকচোন মাজৰ যোনখিনি অংশ মানে অলপমান বাঁহ নিচিনা হৈছিলে, তো সেইখিনি মই এনেকৈ পেলাই দিছোঁ। আৰু এইখিনি অৱশ্যে কোমলে হয় দেই মানে গাজখিনি। আৰু এতিয়া এয়া চাওকচোন পিহনাখনৰ সহায়ত এতিয়া মই বাঁহৰ গাজখিনি ভালকৈ পিহি ল'ম। আৰু গাজটো একেবাৰে প্ৰথম অংশখিনি যিহেতু মই এতিয়া পিহি আছোঁ এইখিনি আচলতে খুব কোমল হয়, পিচিবলৈ ভালেই হয়। আৰু যদি আপোনালোকে অসুবিধা পায় তেতিয়া আপোনালোকে মিক্সিটো পিচি ল'ব পাৰে। মিক্সিত খালি অকণমান গুড়াটো বেছিকৈ হয় যে মিক্সিত অকণমান কমকৈ মাৰিব লাগে তেতিয়া। আৰু মই আচলতে এনেকেই ভাল পাওঁ, সেইটো কাৰণে মই পিহনাতে পিচিছোঁ। আৰু এয়া চাওকচোন বাঁহ গাজখিনিৰ পৰা মই খুব ধুনীয়াকৈ এইখিনি পিহি ল'লোঁ। আৰু এইখিনি এতিয়া মই বটলত ষ্ট'ৰ কৰিব লাগিব। আৰু এতিয়া এয়া এটা চিচাৰৰ বটল লৈ লৈছোঁ আৰু ইয়াতে মই পিহি লোৱা বাঁহৰ যোনখিনি গাজ সেইখিনি ইয়াতে মই এনেকৈ ভৰাই গৈছোঁ। আৰু মই আচলতে ইয়াতে 3টা মেথড আপোনালোকক দেখাম মই কেনেকৈ ৰাখিছোঁ বাঁহৰ গাজখিনি। প্ৰথম মেথডটো এয়া মই আপোনালোকক দেখাই আছোঁ। এইখিনি মানে মই যেনেকৈ পিহি লৈছিলোঁ সেইখিনি তেনেকৈ মই ভৰাই গৈছোঁ আৰু বটলত। তাত একো মই এড কৰা নাই, বা নিমখ হওক বা হালধি হওক একো এড কৰা নাই। এইটো এটা বটল মোৰ সম্পূৰ্ণকৈ ভৰাই হৈ গৈছে। তেনেকৈ মই অন্য এটা বটলো মই ভৰাই ল'লোঁ, মানে 2 বটল তেনেকৈ বগাকৈ ৰাখিছোঁ খৰিচাখিনি একো নিদিয়াকৈ। আৰু ইয়াতে এতিয়া অকণমান মই হালধি এড কৰিছোঁ। এইখিনি মই ছেকেণ্ড মেথডটো দেখাই আছোঁ আপোনালোকক। ঠিক একেদৰে ইয়াতো এতিয়া এটা মই চিচাৰ বটল লৈ লৈছোঁ আৰু সেই বটলটোতে এনেকৈ মই যোনখিনি হালধি মিক্স কৰি মানে গাজখিনি মই প্ৰস্তুত কৰিছিলোঁ সেইখিনি ইয়াতে এতিয়া মই এনেকৈ ষ্ট'ৰ কৰিছোঁ। ঠিক একেদৰে আন এটা মই চিচাৰ বটল লৈ লৈছোঁ। তাতো এতিয়া মই এইখিনি যোনখিনি হালধি মিক্স কৰা গাজখিনি সেইখিনি ইয়াতে এতিয়া মই এনেকৈ ভৰাই গৈছোঁ। আৰু আপোনালোকে মন কৰিছে চাগে ইয়াতে মই যোনকেইটা বটল ব্যৱহাৰ কৰিছোঁ গোটেইকেইটা আচলতে চিচাৰৰে হয়। যিহেতু মই এইখিনি মানে বহুত দিনৰ কাৰণে সংৰক্ষণ কৰি ৰাখিব বিচাৰিছোঁ, তো সেইটো কাৰণে মই এনেকৈ চিচাৰ বটল ইয়াতে ব্যৱহাৰ কৰিছোঁ। আৰু আপোনালোকে যদি পৰাপক্ষত আপোনালোকৰ লগত আছে চিচাৰ বটল তেতিয়াহ'লে আপোনালোকে চিচাৰ বটলে ব্যৱহাৰ কৰিব। আৰু ইয়াতে এতিয়া এটা ভোট জলকীয়া মই এড কৰি দিছোঁ, মানে ইয়াতে ৰাখি দিছোঁ আৰু ভোট জলকীয়া এটা কাটি মেলি। আৰু এনেকৈ আচলতে ভোট জলকীয়া দি পিনে যেতিয়া গাজখিনি ৰখা হয় বহুত দিনৰ বাবে তেতিয়া আচলতে খাবলৈ খুব বেছি সোৱাদ লগা হয়। আপোনালোকে খাই পাইছে চাগে সকলোৱে। তো সেইটো কাৰণে ময়ো ভাবিলোঁ বোলো এবটল এনেকৈ ৰাখি দিওঁচোন। আৰু আপোনালোকে মন কৰিছে চাগে 2 বটল মই এনেকৈ হালধি মিক্স কৰি পিনে ৰাখিছোঁ আৰু 2 বটল একদম প্লেনকৈ ৰাখি দিছোঁ।
আৰু এই গাজখিনি এনেকৈ প্ৰায় 3 দিনমান ৰখাৰ পাছতে টেঙা হৈ যায় তাৰপিছত আৰু খাব পৰা হৈ যায় ধুনীয়াকৈ ময়ো তেনেকৈ ৰাখি দিছোঁ আৰু কেইদিনমানৰ কাৰণে এতিয়া লৈ লৈছোঁ অন্য এটা বাঁহৰ গাজ আৰু এই গাজটো অকণমান বুঢ়া আছিলে বহুত টান মানে অংশখিনি একদম মানে কোমলীয়া অংশটো ইমান নাই মানে কোমল অংশখিনি তো সেইটো কাৰণে মই পিহনাটো নাই দিয়া একদম মিক্সিটো দিয়া নাই মই ভাবিলোঁ এইটো এনেকৈ অকণমান টুকুৰাকৈ ৰাখি দিওঁ কেতিয়াবা মানে চব্জি কৰি বা মাছ বা মাংসৰ লগত দি পেলাইও খাব পৰা যাব তো সেইটো কাৰণে এতিয়া মই এয়া এনেকৈ পিচ কৰি আছোঁ আৰু এইখিনি মই এনেকৈ ৰাখি দিম পিচ কৰি পেলাই চাওকচোন বাৰু কেনেকৈ ৰাখিম আপোনালোককো দেখাম আৰু এইখিনি চাওকচোন এতিয়া ধুনীয়াকৈ মোৰ এনেকৈ পিচ কৰা হৈ গৈছে আৰু এনেকৈ আচলতে বহুত দিনৰ কাৰণে যেতিয়া আমি ৰাখি দিওঁ অলপমান পানী দি মেলি তেতিয়া মানে আচলতে মাছ বা মাংস দি খাবলৈ বহুত বেছি সোৱাদ লগা হয় আৰু এতিয়া এটা ডাঙৰ সাইজৰ মই বটল লৈ লৈছোঁ আৰু যোনখিনি মই টুকুৰাকৈ কাটি লৈছিলোঁ গাজখিনি সেয়া এইখিনি ইয়াতে মই এতিয়া ৰাখি গৈছোঁ এনেকৈ আৰু এয়া চাওকচোন প্ৰায় 1 বটলেই হৈ গৈছে আৰু ইমান ডাঙৰ বটলটোৱে আৰু ইয়াতে এতিয়া মই 1 মগ পানী ভৰাই দিছোঁ মানে একদম পুৰা উপচকৈ ভৰাই দিছোঁ পানীটো এয়া চাওকচোন আৰু এইখিনি এতিয়া মই হাফৰ মাৰি এনেকৈ ৰাখি দিছোঁ আৰু একদম হাফৰখন একদম টানকৈ মাৰিব লাগে আৰু এইখিনিও আপোনাৰ 3-4 দিনমানৰ পাছতে খাব পৰা হৈ যায় সো আজি আপোনালোকৰ মাজত আগবঢ়াই আনিলোঁ বাঁহ গাজটো আমি 3টা পদ্ধতিৰে বেয়া নোহোৱাকৈ আচলতে বহুত দিনৰ বাবে কেনেদৰে সংৰক্ষণ কৰি ৰাখিব পাৰোঁ তাৰ ওপৰতে এটি ভিডিঅ' আশা কৰিছোঁ এই ভিডিঅ'টি চাই আপোনালোকে নিশ্চয় উপকৃত হ'ব পাৰিলে নতুন ভিডিঅ' যোৱা ব্লগছত আকৌ লগ পোৱাৰ আশাৰে আজি ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ ভালে থাকক সকলো লাভ ইউ অল এণ্ড বাই